নামানো বিটিআর চুক্তি জিন্দাবাদ হেমন্ত বিশ্ব শর্মা লাইলে হুঁশিয়ার নরেন্দ্র মোদি হুঁশিয়ার সুরক্ষা কমিটি জিন্দাবাদ আমার দাবি অবরোধ সুরক্ষা কমিটি জিন্দাবাদ বিজেপি সরকার গবে এই জুই চলিছে অবরোধ সুরক্ষা হুঁশিয়ার বিজেপি শাসন অবরোধ সুরক্ষা কমিটি জিন্দাবাদ অবরোধ সুরক্ষা কমিটি জিন্দাবাদ বিটিআর চুক্তি বাতিল করো বিটিআর চুক্তি বাতিল করো অবরোধ জিন্দাবাদ যাবি বিজেপি সরকার লাইলে বিজেপি সরকার লাইলে নরেন্দ্র মোদি গবে আওয়াজ এই জুই চলিছে আমার দাবি ওবৰ সংগ্ৰামী জনগণ আৰু আমাৰ সাংবাদিক বন্ধুসকল আজি আমি বিটিআৰ চুক্তিৰ প্ৰতিবাদত আজি ইয়াত থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত এই উলুবাৰীত এই বিটিআৰ চুক্তিৰ প্ৰতিবাদত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তো আপোনালোক সকলোৱে জানে যে বিটিচি চুক্তিৰ সময়তো এই বিটিচি অঞ্চলত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলৰ সকলো প্ৰকাৰ অধিকাৰ ইয়াত সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমি অবৰো সুৰক্ষা সমিতি মাত মাতিছিলোঁ আৰু অবৰো সুৰক্ষা সমিতিৰ লগত বা অবৰো ৰাইজৰ লগত কোনো মতামত নোলোৱাকৈ কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ এটা আমত বিটিচি চুক্তি কৰা হ'ল। আৰু সেই বিটিচি চুক্তিৰ যোগেদি এই বিটিচি অঞ্চলত বসবাস কৰা অন্যান্য জাতীয় জনগোষ্ঠীয় অবৰো লোকসকলৰ প্ৰায় সকলো প্ৰকাৰৰ অধিকাৰ খৰ্ব কৰা হৈছে। আৰু তাৰ পিছতেই আজি একেইটা কথাকে পুনৰাবৃত্তি ঘটিল। 27 জানুৱাৰীত পুনৰ স্বাক্ষৰিত হ'ল এক নতুন চুক্তি বিটিআৰ আৰু এই বিটিচি অঞ্চল বিটিডি অঞ্চল নতুনকৈ ঘোষিত হ'ল বিটিআৰ অঞ্চল হিচাপে। আৰু যোৱা 24 তাৰিখে হঠাতেই অতি ষড়যন্ত্ৰমূলকভাৱে অতি গোপনীয়তাৰে বিটিআৰ চুক্তিৰ কাম কাজ ইয়াক ৰূপায়ণ কৰাৰ কাম কাজ প্ৰচেছখিনি ইতিমধ্যে আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ যোগেদি ঘোষণা কৰা হ'ল। আৰু তাৰ লগে লগেই এখন কমিশ্যন গঠন কৰা হ'ল। সেই কমিশ্যনখনৰ যোগেদি এতিয়া বিটিআৰ চুক্তিৰ প্ৰাৰম্ভিক যিখিনি কথা গাঁও কৰ্তন গাঁও অন্তৰ্ভুক্তি আৰু পৰিষদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ এই কামখিনিৰ কাম ইতিমধ্যে হাতত লোৱা হৈছে। ইয়াৰ আগতে বিটিআৰ চুক্তি সম্পাদন হোৱাৰ দিনাখনেই 27 জানুৱাৰী তাৰিখেই সমগ্ৰ বিটিআৰ অঞ্চল জুৰি অবৰো ৰাইজে প্ৰতিবাদেৰে ৰাজপথলৈ ওলাই আহিছিল। বিটিআৰ চুক্তিক প্ৰতিবাদ জনাই ৰাজপথত আহি এনেকৈ कुत्ते की मौत मरेगा तू और मरने के बाद हमेशा हमेशा के लिए नरक की आग में जलेगा तू। कट इट, मैडम को ठंडा करो। मैडम आपका नेक्स्ट सीन रोमांटिक है। रोमांटिक सीन जी तो मूड बना लेती हूँ। एक्शन। झरना जल नेचर्स बेस्ट।